আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে আৰু বন সংৰক্ষণৰ দৃঢ় সংকল্প লৈ পৰ্বতচূড়া বন সংমণ্ডলৰ অধীনস্থ ফাইলাগুৰিত বৃক্ষৰোপণ আৰু গছপুলি বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বৰবটা ৰেঞ্জৰ অধীনত ফাইলাগুৰিত নৱস্থাপিত বন শিবিৰৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে স্থানীয় শিশু তথা যুৱ প্ৰজন্মৰ মাজত প্ৰায় 500 জোপা গছপুলি বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত স্থানীয় সমাজকৰ্মী শ্যাম সুন্দৰ মাৰাণ্ডী, গুমা TCLCৰ সভাপতি নুৰ হাছান আনচাৰী, গোসাইগাঁও পৌৰসভাৰ 2 নং ৱাৰ্ড কমিছনাৰ ফেংফৰ নাৰ্জাৰী অংশগ্ৰহণ কৰে। বৰবটা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জ বিষয়া চাহানুৰ আলমে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকৃতিপ্ৰেমী ৰাইজক বৃক্ষৰোপণ আৰু বন সংৰক্ষণৰ বাবে আহ্বান জনায়। প্রত্যেক বছরই আমার 5 জুন তারিখে আমার বিশ্ব পরিবেশ দিবস হিসাবে পালন করা হয়। আমি সেই হিসাবে আমি আমার ডিএফও স্যারের নির্দেশ মর্মে আমার ফাইলাগুৰি যেটো নতুনকৈ ফরেস্ট ক্যাম্প উদ্বোধন করা হল আজি কৰিছোঁ আমি বিশ্ব পরিবেশ দিবসৰ লগত সংগতি ৰাখি। তে এই পরিবেশ দিবসৰ দিনাই আমি আমাৰ ইয়াতে 500 জোপা গছপুলি আমি ৰোপণ কৰিছোঁ আৰু বিতৰণ কৰিছোঁ। আৰু বৰ্তমান যেটো পৰিস্থিতি আমাৰ দেশৰ অক্সিজেনৰ যেটো নাটনি হৈছে আমি বেলেগ বেলেগ জায়গাত দেখা পাওঁ টিভিত কিবা কিবি। সেইকাৰণে আমি আজি এই বিশ্ব পৰিবেশৰ দিনাই আমি সকলোকে ৰাইজকে মানে অনুৰোধ কৰিম সবাই যাতে গাছ লগায় আৰু গাছ কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে এইটো যাতে দিয়ে। আজিকালি সবাই জানে এইটো গছ নহ'লে আমাৰ মানে জীয়াই থকাটো একদম অসম্ভৱ আৰু কি। সেইকাৰণে আমি এই বিশ্ব পৰিবেশৰ দিৱসৰ দিনাই আমি ৰাইজক অনুৰোধ জনাইছোঁ গছপুলি লগাক, অক্সিজেনটো যাতে আমাৰ বাঢ়ে আৰু অক্সিজেন বাঢ়িলেহে আমি জীয়াই থাকিব পাৰিম। আমি ইয়াৰ বিশ্ব পৰিৱেশ দিৱসক আজিৰ দৰে আমি আহ্বান কৰিব বিচাৰিছোঁ যে যাতে আজি আমি সজাগ হওঁ। যিহেতু দেশৰ পৰিস্থিতি আজি বন শেষ হৈ আছে, অক্সিজেনৰ অভাৱত আজি দেশত বহুত পৰিস্থিতি অৱনতি হৈ গৈ আছে। গতিকে অক্সিজেনখন আমি যাতে আনিব পাৰোঁ আৰু মাজতে অক্সিজেন নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে গছ গছনিৰ প্ৰতি যাতে মানুহৰ বৃক্ষৰোপণৰ লগতে যাতে সেইটোকৈ মানুহৰ এটা অভ্যাসত পৰিণত হয় সেইকাৰণে আমি আহ্বান ৰাখিছোঁ।